ঐ ক'ত আছা টিকলু? আজি উৰুকা নহয়, আজি ধুনি পাব লাগিব দেই। খৰি চুৰ কৰিব লাগিব, জেওৰা ভাঙিব লাগিব। হ'ব মই ৰেডি, মই চুৰ কৰিবলৈ ৰেডি। কি যে মজা লাগিব, জপনা চুৰ কৰি বিহুৰ দিনা গালি খোৱাটো মজাই বেলেগ। আজি ওলাবি হা। টিকুৱে ফোন কৰিছিল, জপনা চুৰ কৰিব, পেৰা ভাঙিব, ধুনি পাবলৈ। ওলাবি আজি চুৰ কৰিব লাগিব। মোকতো পাৰ্মানেণ্ট চোৰ আনে পায়, কি টেনশ্যন ল'ব লগা কথা আছে। মই য'তে ত'তে সোমাই যাম, যাৰে তাৰে বাৰীৰ পৰা সোমাই গছৰ টুকুৰা চুকুৰা খৰি চৰি চব চুৰ কৰিলে গুচি আহিম। ভাল লাগিব দেই আজি, বহুত ভাল লাগিব। বল আৰু দুটামান লগ বিচাৰোঁ ব'লা। ব'লা। ভাই, আজিতো উৰুকাই হ'ল, খানা পিনা কি হ'ব পিছে? মাছ নে মাংস? নেপাৰাত গাড়ী ৰাখছি ৰ'বা, তাৰে 1 কিলো আনিম বুলি ভাবিছোঁ মই। পাপাই যাব বজাৰত, যাই পঠা আনিব চাগে, কিন্তু মাছেই নহ'ব। কিয় তহঁতৰ পুখুৰীত মাছ নাই? মস্ত ডাঙৰ পুখুৰীটো আছে, তাতে এক চাপ মাৰিলেই দেখোন আহে। ৰৌ আছে, ভকুৱা আছে, বৰালি আছে। পুখুৰীত মাছ আছে, পুখুৰীৰ মাছ খোৱাটো কিবা মজাই বেলেগে ভাই। উৰুকাৰ দিনা পুখুৰীৰ পৰা মাছ মাৰি মাছ আনিবা, কিবা এটা নিজৰে মনটো কিবা ভাল লাগি যায়। দেউতাই পুখুৰীতে মাৰিব চাগে মাছ। আজি দেখোন সিহঁতৰ খবৰে নাই। ধুনি চুনিৰ খবৰ কি কৰিছে সিহঁতে? আজি এটা ফোনো কৰা নাই আমাক। তাকেটোৱে ভাই, আজি অলপ ফূৰ্তি কৰিব লাগিছিল। বছৰৰ মূৰত এদিনে আহে উৰুকা। যদি ধুনি নাপাওঁ, জপনা যদি চুৰি নকৰোঁ, ভাই কিবা মনটোৱে ভাল নালাগে। ইহঁতক বিচাৰি যাওঁ যে ভাই, কিবা এটা কৰিব লাগিব আজি। য'ত তেনেহ'লে অসমীয়া হয় না ভাই, বিহু বুলি ক'লে কিবা এটা মনটো আসান দুখন লাগি যায়। আকলা কি বকি আছে তই? নহয় ভাই, আজি উৰুকা না, কিবা মনটো কিবা এটা ভাল লাগি আছে। আজি মাছ মাংস দুটা থাকিব কাৰণে গোটা খানা ভাল কাৰণে আজি তোৰ মনটো ভাল হৈ আছে, সেইকাৰণে তই এনেকৈ জাপে আছা। সেইটো নোহোৱা নহয় ভাই। তাৰ লগতে আৰু এটা কথা, তহঁতক দেখোন মই ফোন কৰি কৈছোঁৱে, এই জপনা চুৰ কৰিব লাগে, ধুনি পাব লাগে, পাহৰি গৈছে নেকি তহঁতে? সেইকাৰণে তোৰ ওচৰলৈকে দাউৰি আছোঁ। এহাত ক'ত আছে চাওঁ। এই টিকলাটো তোক লাগ ধৰিব লাগে। এই চাপা মানুহে বিচাৰিও নাপায় ইহঁতক, বৰ দিগদাৰ দেই। সেই দুটা দেখোন সিহঁতো কাষক লাগি যাওঁ। সিহঁতো আমাকে বিচাৰিছে নেকি? হ'ব পাৰে। আমি তহঁতক ইমান বিচাৰি ঘুৰছোঁ, তাতে নাপাওঁৱে। অকল তহঁতে বিচাৰি ঘূৰি ফুৰা নাই ৰ, আমিও তহঁতক বিচাৰি ঘুৰছোঁ। আজি উৰুকাৰ দিনা কি কৰিব ইচ্ছা পিছে? কি কৰিম আৰু, আজি ধুনি পাব লাগে, তহঁতক সেইকাৰণে বিচাৰি ঘূৰি ফুৰিছোঁ। তহঁতে দেখোন আমাতকৈ আৰু ওপৰতে। দে সেইগিলাখান বাদ দি, ৰাতি খানা চানা খাই ধুনীয়াকৈ ওলাই আহিবি। এহঁত সৰু হ'ব পাৰে, এহঁত আমাতকৈ আৰু ওপৰতে। ভাই সেইগিলাখান কথা বাদ দি, আমি তহঁততকৈ ওপৰত তলত এইগিলাখান ভাবি চিন্তা কৰি লাভ নাই। দে সেইবিলাক কথা এতিয়া বাদ দি, আমি ধুনিটো কেনেকৈ জ্বলাব পাৰোঁ, অসমীয়া পৰম্পৰাটো কেনেকৈ আমি ৰক্ষা কৰিব পাৰোঁ, সেইটোৱে ডাঙৰ কথা। বিহুৰ দিনাতো গালি খাবাই লাগিব চুৰ কৰি ফেলে। গতিকে আৰু এতিয়া ঘৰে যাওঁ, ৰাতি খানা খাই গোটেইকেইটা লগ হ'লে হ'ল। তিনিআলি লৈ আহিবি। মোৰ ঘৰত কাম আছে অলপ। এতিয়া নেকি এটা অসমীয়া শুনিব পাইছি, ইমান ভাল লাগছে মানে মই কি বুলি বুজাম তহঁতক। হয় দে ভাই, বছৰৰ মূৰত একদিনে উৰুকা, আৰু সেইদিনাই যদি ধুনি নাপাওঁ, কিবা মনটোৱে ভাল নালাগে। একবাৰ আমাক কি হয় তহঁতে ধৰিবি গোটেইকেইটাই, লগত